ওম শান্তি। প্ৰিয় ৰুহানী ভাই ভনীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম। আহকচোন আজি আমি 23 জুন 2026 তাৰিখৰ প্ৰাতঃ মুৰলীৰ অতি গভীৰ আৰু জীৱন পৰিৱৰ্তন কৰিব পৰা বিষয়সমূহ সহজ অসমীয়াত বুজিবলৈ চেষ্টা কৰোঁ। আজি বাবাই অতি মৰমেৰে কৈছে, এই সময়ত যদি সন্তানসকলে বাবাৰ ওপৰত সম্পূৰ্ণ বলিহাৰি যায়, তেন্তে বাবাও তেওঁলোকক 21 জন্ম ধৰি সদায় সুখী কৰি ৰাখিব। এইটো সাধাৰণ প্ৰতিশ্ৰুতি নহয়। আজি কলিযুগীয়া পৃথিৱীত মানুহে অলপ সুখৰ বাবে গোটেই জীৱন কষ্ট কৰে। ধন সম্পত্তি, নাম যশ, পদবী, পৰিয়াল সকলো পোৱাৰ পিছতো অন্তৰত শান্তি নাথাকে। কিন্তু আজি স্বয়ং পৰমপিতা শিৱ বাবাই আমাক এনে এটা সহজ পথ দেখুৱাইছে, য'ত কেৱল বাবাক স্মৰণ কৰি, শ্ৰীমতত চলি আৰু বাবাৰ ওপৰত সম্পূৰ্ণ সমৰ্পিত হৈ আমি 21 জন্মৰ বাবে সুখ, শান্তি আৰু সম্পূৰ্ণ সমৃদ্ধিৰ অধিকাৰী হ'ব পাৰোঁ। আজি বাবাই প্ৰথমে এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা দিছে। বাবাই কৈছে, জ্ঞানী সন্তানসকলৰ এটা অভ্যাস পক্কা হ'ব লাগে। সেয়া হ'ল অমৃত বেলাত সোনকালে উঠা। ৰাতি সময়মতে শুই অমৃত বেলাত উঠি শিৱৰ বাবাৰ স্মৃতিত বহিলে গোটেই দিনটো মন স্থিৰ হৈ থাকে, চিন্তা কম হয়, মায়াৰ প্ৰভাৱ কমে আৰু আত্মা শক্তিশালী হয়। চিন্তা কৰক, যেতিয়া সমগ্ৰ পৃথিৱী নিদ্ৰাময়, তেতিয়া চাৰিওফালে গভীৰ নীৰৱতা থাকে। সেই সময়ত বাবাক স্মৰণ কৰাটো অতি সহজ হয়। সেইবাবে বাবাই কৈছে, অজ্ঞানী মানুহে যদি 8 ঘণ্টা শুৱে, তেন্তে জ্ঞানী সন্তানৰ নিদ্ৰা আধা হ'ব লাগে। যদি সম্ভৱ হয় ৰাতি 10 বজাত শুই পুৱা 2 বজাত উঠা, নহ'লেও 3 বা 4 বজাত হ'লেও উঠি কিছু সময় বাবাৰ স্মৃতিত বহা। ভাই ভনীসকল, আমি দৈনিক জীৱনত ধন উপাৰ্জনৰ বাবে বহুত পৰিশ্ৰম কৰোঁ, কিন্তু সেই ধন ইয়াতেই এদিন এৰি যাব লাগিব। কিন্তু অমৃত বেলাৰ স্মৃতি উপাৰ্জন হৈছে অবিনাশী উপাৰ্জন। এই উপাৰ্জনে আত্মাক পবিত্ৰ কৰে, পাপ নাশ কৰে আৰু ভৱিষ্যতৰ সুখৰ ভেটি স্থাপন কৰে। তাৰপিছত বাবাই আত্মা আৰু পৰমাত্মাৰ গভীৰ জ্ঞান বুজাইছে। আমি এই শৰীৰ নহয়, এটা আত্মা। শৰীৰ হৈছে আত্মাৰ এটা পোচাক। আত্মাই এটা শৰীৰ এৰি আন এটা শৰীৰ গ্ৰহণ কৰি 84 জন্মৰ নাটক সম্পূৰ্ণ কৰে। কিন্তু শিৱ বাবা কেতিয়াও জন্ম মৃত্যুৰ চক্ৰত নাহে। তেওঁ একমাত্ৰ এই সংগম যুগত ব্ৰহ্মা বাবাৰ শৰীৰৰ আধাৰত আহি আমাক ৰাজযোগ শিকায় আৰু পুনৰ পবিত্ৰ কৰি ঘৰলৈ লৈ যায়। আজি বাবাই আৰু এটা ডাঙৰ ভুল ধাৰণা দূৰ কৰিছে। বহুতে কয় ঈশ্বৰে সুখ দুখ দিয়ে, কিন্তু বাবাই স্পষ্ট কৰি কৈছে, মই কেতিয়াও মোৰ সন্তানক দুখ নিদিওঁ। দুখৰ কাৰণ হৈছে ৰাৱণ, অৰ্থাৎ কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। যেতিয়া আত্মাই দেহে অভিমানত আহে, তেতিয়া এই বিকাৰবোৰে জীৱন দখল কৰে, ফলত শান্তি নোহোৱা হয়। শিৱ বাবাৰ শ্ৰীমত আমাক সুখধামলৈ লৈ যায়
আনহাতে মনমত আৰু পৰমতে আমাক দুখধামলৈ লৈ যায়। সেয়েহে প্ৰতিদিনে নিজকে সুধিব লাগে, মই আজি দিনটো শ্ৰীমত অনুসৰি পাৰ কৰিলোঁনে নে নিজৰ মন মতত। বাবাই কৈছে, মোক স্মৰণ কৰা, যেতিয়াই তোমালোকৰ বহু জন্ম বিকৰম শেষ হ'ব। স্মৃতি হৈছে সেই যোগ অগ্নি, যিয়ে আত্মাৰ সকলো অপবিত্ৰতা দগ্ধ কৰি দিয়ে। সেয়েহে আহক আজি আমি এটা দৃঢ় সংকল্প লওঁ। প্ৰতিদিনেই অমিত বেলাত উঠিম, শিৱ বাবাক স্মৰণ কৰিম, শ্ৰীমতত চলিম আৰু জীৱনৰ প্ৰতিটো কৰ্ম বাবাৰ স্মৃতিত সম্পন্ন কৰিম। এইটোৱে হৈছে আমাৰ সত্যিকাৰ উপাৰ্জন। এইটোৱে হৈছে 21 জন্মৰ সুখৰ আধাৰ। ওম শান্তি, ওম শান্তি, ওম শান্তি।